Guys, welcome to my another vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আৰু মোৰ খবৰ কিন্তু বেয়া বৰ্তমান ঠাণ্ডা পৰিছে যেহেতু মোৰ মাত চাই মানে মাত শুনি পেলাই গমে পাইছে মোৰ মাত ভাঙিছে আৰু মোৰ বেমাৰ খুব বেমাৰ হৈছে আৰু মাঘ বিহু যেহেতু আহি আছে তো মাঘ বিহু উপলক্ষে ঘৰত সৰু সৰু আয়োজনটো হ'বই তাৰে উপৰিও আমাৰ ঘৰত ভাইটি আৰু মই এটা ভেলা পুজি বনাম অইনবাৰ আগতে মানে ভেলাঘৰো বনোৱা হয় কিয়নো এইবাৰ ভাইটিৰ এক্সাম আছে ফাইনেল এক্সাম চ' আমি এবাৰ সৰুকৈ বনাম তো আপোনালোকক দেখুৱাই আছোঁ আজিৰ পৰা ষ্টাৰ্ট কৰি মাঘ বিহুৰলৈকে দেখুৱাম কিন্তু এটা ভ্লগতে দেখুৱাম তো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক গাইজ বাক চাওকচোন দেখা দিছোন একবাৰ আমাৰ ঘৰৰ একমাত্ৰ বান্দৰ নি এইটো কলপাত ছিঙিব পাৰে আছে ৰ ভালেখিনি আছে মই ভাবছিলোঁ কি ৱালত উঠি ছিঙিম বায়ে ছিঙি দিলাক ইমান বল চাওক গাছ হিলাই দিছে দেখা দিছোন বলটো চাব গাছ গাছ হিলি যাব চাওক দে 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 ছিং ছিং তোক চাই ইমান ভাল পাই আছে মানুহে বেছি বনাবলৈ ভাল কাম কৰিবলৈ একেবাৰে বেয়া চাওকচোন মহাশয় আমাৰ গাঁঠি মাৰি আছে দেই ল'ৰা হয় নহয় মহাশয় বল এইটো চাইডে দি যাওঁ এইটো চাইড যা ৰাম যা এইকেইটা মই লৈ যাই আছোঁ মোবাইল চোবাইল গেম তো গাইজ মোৰ কাম মোটামুটি হৈ গ'ল আচ্ছা দেখা পাইছেনে নাই ক'ব নোৱাৰোঁ একেবাৰে বহুত লেতেৰা হৈ গৈছে কাৰণ শুকান কলপাত আনিলে জানেই ইমান ধূলি বালি তাৰ উপৰি মোক চায়ো লাগিলে খোজত থাকিব পৰা নাই হাত কৰি থৈ আহিছোঁ যেনিবা তথাপিও ভালকৈ হোৱা নাই কাৰণ এতিয়া মই কাপোৰ ধুব আছে তাৰপিছত কাম বন কৰি উঠি পেলাই আৰু অলপ ৰেষ্ট ল'ব পাৰিম যিহেতু কৰিছে আৰু এয়া মই পিঠাও বনাইছোঁ গোল গোলকৈ কিবাকৈ হৈছে আৰু